নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিম যে কৃষ্ণ জন্মাষ্টমী কেতিয়া হয়, কৃষ্ণ জন্মাষ্টমী শুভ ক্ষণ কেতিয়া আৰু কৃষ্ণ জন্মাষ্টমী আমি কিদৰে পালন কৰিব লাগিব। আহকচোন জানো এই ভিডিঅ'টোৰ জৰিয়তে। বন্ধুসকল, ভগৱান শ্ৰীকৃষ্ণই ভাদ মাহৰ দিনা কৃষ্ণ পক্ষত ৰোহিণী নক্ষত্ৰত মাতা দৈৱকীৰ গৰ্ভৰ যোগেদি বিষ্ণু অৱতাৰৰ পৰা কৃষ্ণ অৱতাৰ ধাৰণ কৰে। মাজনিশা তেওঁ জন্মগ্ৰহণ কৰে। বন্ধুসকল, এই দিনটোতে শ্ৰীকৃষ্ণই জন্মগ্ৰহণ কৰিছিলে কাৰণে জন্মাষ্টমী হিচাপে পালন কৰা হয় আৰু এই দিনটোতে তেওঁ শিশু অৱস্থাৰ কালটো ব্ৰত বা পূজা অৰ্চনা কৰি যদি আপুনি মনত কিবা আশা কৰে বা সমস্যা থাকে, সেই দিনটোত পালন কৰি ব্ৰত থাকিলে তেওঁ ভগৱান কৃষ্ণই দূৰ কৰে বুলি শাস্ত্ৰ অনুসৰি লিখা আছে। বন্ধুসকল, কৃষ্ণ জন্মাষ্টমী ২৬ আগষ্ট ২০২৪ আৰু দিন সোমবাৰৰ পৰা আৰম্ভ হ'ব আৰু পূজা কৰাৰ সময় ২৬ তাৰিখ ১২:০১ বজাৰ পৰা ১২:৪৫ বজালৈকে থাকিব আৰু ২৭ তাৰিখে দহি ভঙাৰ প্ৰতিযোগিতা বা নিয়মসমূহ পালন কৰা হ'ব আৰু এইদৰে আৰম্ভ হৈ ২৭ তাৰিখে ২:১৯ বজাত সময়ৰ সৈতে এই জন্মাষ্টমীও সমাপ্ত হ'ব। বন্ধুসকল, পূজা বিধি অনুসৰি কৃষ্ণ জন্মাষ্টমীৰ দিনা আমি কৃষ্ণ ভগৱানক বা শ্ৰীকৃষ্ণ লাড্ডু গোপালক আমি গাখীৰেদি অভিষেক কৰিব লাগে আৰু তাৰপিছত তেওঁ যি ভাল পায় মাখন, পঞ্চভোগ যি আপুনি পাৰে সামৰ্থ্য অনুসৰি ফল মূলেই হওক বা ৰসগোল্লাই হওক, লালমোহনেই হওক, তেওঁ যি খাই ভাল পায় সেইটো ভোগ অৰ্পণ কৰিব লাগে আৰু ভোগ অৰ্পণ কৰোঁতে সদায় তুলসী মালা বা তুলসী পাত অৰ্পণ কৰিব লাগে। যদি আপুনি পূজা বিধি অনুসৰি তুলসী পাত বা তুলসী মালা আপুনি অৰ্পণ নকৰে, তেতিয়া আপোনাৰ পূজাটো অসম্পূৰ্ণ হ'ব আৰু তেওঁক ভোগ দিয়াৰ আগত ৩বাৰ হাত তাপলি বজাইহে তেওঁক ভোগ অৰ্পণ কৰিব, নহ'লে তেওঁ গ্ৰহণ নকৰে বুলি বিশ্বাস কৰা হয় শাস্ত্ৰ অনুসৰি। বন্ধুসকল, ভিডিঅ'টি আজিলৈ ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰাধে ৰাধে।